নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আমাৰ ব্লকত ছেকেণ্ড হেণ্ড ডিলাৰৰ প্ৰতিবেদন লৈ আহিছোঁ আৰু সেই ডিলাৰখনত 50,000 টকাৰ পৰা 4.5 লাখ টকাৰ ভিতৰত গাড়ী পাব। আহক আমি ডিলাৰ মালিকলৈ যাওঁ। দাদা নমস্কাৰ। হয় নমস্কাৰ। দাদা আপোনালোকৰ ডিলাৰত 50,000 টকাৰ পৰা কিমান টকালৈকে গাড়ী আছে? 50,000 পৰা 5.5 লাখ গাড়ী পায়। 5.5 লাখ। 5.5 লাখ। 50,000 টকাৰ গাড়ীটো দেখাওকচোন কেনেকুৱা। এইখন টাটা নেনো হয় 50,000 টকা। এইটো কেছত ল'ব লাগিব, এইটো ফাইনেন্স নহয়। ফাইনেন্স নহয়, কেছত ল'ব লাগিব। হয়, এইটো একদম গাড়ী ৰানিং কণ্ডিশ্যন। 2012 গাড়ী, কাগজপত্ৰ আপডেট আছে। 2012 গাড়ী 50,000 টকা মাত্ৰ। গাড়ীখন অলপ ভিতৰলৈ চাওঁ আহক। এণ্টেৰিয়াৰ চাই লওক, অৰিজিনেল পেণ্টত আছে গাড়ী। অৰিজিনেল পেণ্টত আছে গাড়ী। হয়, আৰু আপোনাৰ 4.5 লাখ টকা এইটো দেখাওক। এতিয়া আমি চাম 4.5 লাখ টকাৰ গাড়ী। 4.5 লাখ টকাত আপোনালোকে এখন স্কৰপিঅ' পাব। স্কৰপিঅ'খন অলপ স্কৰপিঅ' টপ মডেল হয়। এইটো আপোনাৰ এমৰ টপ মডেল হয়। পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ড', AC চব ৰানিং আছে। এইটো কাগজপত্ৰ অ'কে পাব। এইটো এইফালে খুলিবলৈ অসুবিধা হৈছে, এইফালে আহক। ভিতৰৰ ইণ্টেৰিয়াৰ চাই ল'ব। ভিতৰৰ এণ্টাৰনেট পুৰা সুন্দৰ করে দেয় ভাই। দর্শক আহক, আমি এতিয়া ডিলাৰখনত কিমান গাড়ী আছে গোটেইখন গাড়ী আমি আপোনালোকক দেখুৱাম। আহক, এইখন গাড়ীৰ দাম কিমান দাদা? হয়, গাড়ী হ'ব 80,000 টকা। 80,000 টকা? হয়, 80,000 টকা এলটো পুৰণা মডেল হয়। এল্টো ধুনীয়া। আৰু এইখন দাদা কিমান? এইখন হ'ব আপোনাৰ এইটো 2010 চনৰ গাড়ী, AC আছে, অৰিজিনেল পেণ্টত আছে গাড়ী। এইটো পৰিব 90,000। ধুনীয়া, অতি ধুনীয়া। আহক আৰু এইখন দেখাওক। কিমান পৰিব দাদা? এইখন আছে এল্টো 8,000। এইটো পৰিব 2,50,000। 2,50,000। AC আছেনে? AC আছে, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ড', এলেক্সা হয় গাড়ী। 2015 গাড়ী, কাগজ পাতি আপডেট আছে। আহক আমি এতিয়া সেইফালে যাওঁ। এইখন এল্টো 800। এইটো হয়, এল্টো 2016। এইটো আহিব 2.5 লাখ। 2.5 লাখ টকা। হয়, আৰু সেইখন আহক। এইখন 2020 গাড়ী। এইটো 3,50,000 টকা। 3,50,000। হয়, আহক আৰু কিমান গাড়ী আছে দেখাব। এইখন কিমান পৰিব দাদা? এইখন পৰিব আপোনাৰ 3,40,000 টকা। 3,40,000। হয়, ধুনীয়া গ্ৰাহক। প্ৰিয় দৰ্শক, বহুত ধুনীয়া ধুনীয়া গাড়ী আছে আৰু ধুনীয়া গাড়ী আছে, চব এল্টো। আৰু এখন এল্টো আছে, চাওক। এল্টো এলেক্সাই হয়। এইটো হয়, এইটো পৰিব 3,30,000 টকা। 3,30,000। হয়, 30,000। আৰু আছে গাড়ী, আহক। এইখন 800। এইটো পৰিব অকল 70,000 টকা। 70,000। হয়, 70,000। আৰু সেইফালে এইটো এল্টো কেটেন VXI, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে। আপোনাক এইটো পৰিব 3,35,000 টকা। 3,35,000। হয়, 2016 গাড়ী। 2016 গাড়ী। হয় হয়। হয়, আৰু এইফালে ৱেগনাৰ এখন আছে। ৱেগনাৰখন কিমান পৰিব? ৱাইগেনাৰখন পৰিব আপোনাৰ 2019 গাড়ী হয়, টপ মডেল হয়। AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ড' চব আছে। এইটো আপোনাৰ ফাইনেন্সো হৈ যাব। এইটো পৰিব 5,50,000। 5,50,000। 5.5 লাখ। হয়, 5.5 লাখ। হয়, আহক সেইফালে এখন অমনি গাড়ী আছে, দেখাব।
এইটো আছে ইকো ভেন ইকোভেন হয় এইটো 4.5 লাখ টকা আহিব ফাইনান্স হৈ যাব প্ৰিয় দৰ্শক অতি ধুনীয়া অতি সুন্দৰ এখন ইকো ভেন আছে সেই ভেনখনেৰে আপুনি যদি বিচাৰে এই ভেনখনেৰে আপুনি কাপোৰ দোকানো কৰিব পাৰিব চব্জি বেপাৰো কৰিব পাৰিব আৰু আপুনি কিবা ডেলিভাৰী কিবা কৰিব বিচাৰিলে এইখন গাড়ীৰে আপোনালোকে কৰিব পাৰিব এইখন গাড়ী 4.5 লাখ টকাত হৈ যাব আপোনাৰ হয় 4.5 লাখ টকাত এখন গাড়ী ফাইনান্স হৈ যাব আৰু এইফালে আকৌ এইখন এখন এল্টো এইটো এল্টো 2007 হয় LXi এইটো অকল 95,000 টকা ধুনীয়া গাড়ী প্ৰিয় দৰ্শক আহক আৰু পিছফালে গাড়ী আছে এইটো 2015 ফেন হয় এইটো আপোনাৰ আহি যাব 1,80,000 টকা 1,80,000 হয়। ধুনীয়া গাড়ী কিস্তি হ'ব মানে ফাইনেন্স হ'ব ফাইনান্স হৈ যাব ফাইনেন্স হৈ যাব ফাইনান্স হ'ব হয় আৰু এইফালে এইটো আছে ফেন আপোনাৰ 2012 হয় 1,60,000 টকাত আহিব প্ৰিয় দৰ্শক আহক আমি ডিলাৰৰ ভিতৰতে আৰু বহুত গাড়ী আছে আমি আপোনালোকক দেখাম এইফালে আছে আপোনাৰ ইয়ন আছে ভাৰ্না আছে আহক ইয়ন আছে ইয়নখন কিমান পৰিব ইয়াৰখন আহিব 2,50,000 2,50,000 আৰু এইফালে ভাৰ্না এখন আছে ভাৰ্না ভাৰ্নাখন হ'ব 2011 টপ মডেল এইটো আহিব 3,50,000 টকা 3,50,000 3,50,000 ইমান ধুনীয়া ভাৰ্না এখন পাব প্ৰিয় দৰ্শক আৰু আছে আপোনাৰ এল্টো এলটো কেইবাটাও আছে 3,30,000 3,50,000 3,20,000 এনেকুৱাৰ ভিতৰত আহি যাব 3,400 আছে এইটো আৰু মাৰুতি ভেন এখন আছে এইটো 2,20,000 আহি যাব 2015 প্ৰিয় দৰ্শক আমি ছেকেণ্ড হেণ্ড ডিলাৰখন দেখালোঁ আৰু ডিলাৰখনত আহি আমাৰ খুবেই ভাল লাগিলে ডিলাৰখনত বহুত বেছিভাগ গাড়ী এল্টো গাড়ী এই এল্টো গাড়ীখন দাদাই কিয় ভাল পায় কিয় ল'ব খালি বেছি এল্টো গাড়ী দেখিছে আহকচোন আমি দাদাৰ বিষয়ে যাম দাদা আপোনাৰ ডিলাৰত গাড়ীখন চালোঁ চব এল্টো গাড়ী কিয় দাদা হয় আমাৰ ইয়াত বেছিভাগ অৰুণাচলীয়া কাষ্টমাৰ হয় হয় অৰুণাচলীয়া কাষ্টমাৰ বেছিভাগ এল্টো বিচাৰে সেইটো কাৰণে আমি মাত্ৰ এল্টো উঠাই ৰাখোঁ এল্টো বহুত আছিলে আৰু এইকেইদিনত আমাৰ বহুত গাড়ী বেচা হৈছে হয় এল্টো বেছি বিচাৰে অৰুণাচলৰ কাষ্টমাৰ আহিলেই এল্টো লাগে এল্টো খালি এল্টোই লাগে সেইটো কাৰণে আমি এল্টো গাড়ী বেছি ৰাখোঁ বেছি গাড়ী ডিমাণ্ড নাই বেলেগ গাড়ীৰ ডিমাণ্ডেই নাই খালি এল্টোই লাগে সেইটোৱে লাগে প্ৰিয় দৰ্শক আপোনালোকে এইখিনিতে চালে আৰু খুবেই ভাল লাগিলে আমি এই ডিলাৰখন ক'ত অৱস্থিত এই ডিলাৰখন শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰৰ গাদাজুলি নামৰ ঠাইতে অৱস্থিত আৰু এই ডিলাৰখনত আহিলে ডিলাৰখনত যোগাযোগ কৰিবলৈ ডিলাৰৰ মালিকৰ শেষত নম্বৰটো দিয়া থাকিব আপোনালোকে এই ডিলাৰত যোগাযোগ কৰিব পাৰিব আৰু এই ভিডিঅ'খন আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ছেকেণ্ড হেণ্ড কম দামত এল্টো কিনিব পাৰে আজি ইয়াকৈ আজি আমাৰ প্ৰতিবেদন শেষ কৰিলোঁ